পুৰা নাগা ষ্টাইলত এতিয়া মানে আৰু খানা ৰেডি হৈ গ'ল গোটেই পাতটো দেখিছে নহয় পাতত পুৰা ভাত জোল চোল ঢালি ল'লোঁ গৰমৰ পৰা বাচিবৰ কাৰণে এই তম্বুটোত সোমাই আছোঁ তো আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ তো ব্লগ আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব মই মানে আজি অলপ বেলেগ ধৰণৰ বেলেগ টাইপৰ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ মোৰ লগত আমাৰ এইডোখৰ নগা বস্তি মানে দুজনমান থাকিব মোৰ লগত বাকী আৰু মোৰ লগৰ বন্ধু কেইজনমান আছে তো চাই থাকক ভিডিঅ'টো আগলৈ অলপ ছাছপেন্স এৰি দিছোঁ কি কৰিম কি নকৰিম তো বলক এই গোটেইকেইজন যাব আজি বাকী মানে কি হ'ল মেচিন এটা বেয়া ওলালে তো মেচিন এটা বেয়া ওলালে সেইটো ঘূৰাই দি পঠিয়াইছোঁ সিহঁতে লৈ গৈছে ঘূৰাই তাৰপৰা এটা আমাৰ লগত আছে এইটো ওলমাই থৈছে চে হাই এতিয়া যাম আমি তো কি কৰিম তো চাই থাকোঁ ভিডিঅ'টোৰ মানে শেষলৈকে আপোনালোকে গম পাই যাব পুৰা आधा मोरा है कि ना 35 है ইয়াতে আজি আহিছিলোঁ মানে পুৰা অখৰা মুখা ৰাস্তাটো পাহাৰীয়া ৰাস্তা তো এক্সিডেণ্ট এটা হৈ গ'ল অলপ হাতত দুখ পাইছোঁ মানে মই দুখ পোৱা নাই মই আৰিফ আৰু সেইজন দুজন একেলগত উঠি আহিছিলে তো সিহঁত দুটাই অলপ দুখ পালে বাইকখন একো হোৱা নাই ক'তো একো নহ'ল কিন্তু অলপ দুখ পাইছে আৰু বাকী আৰু একো নাই গৈছোঁ আৰু মানে আজি ইয়াতে ছাছপেন্সটো আপোনালোকে ভাঙি দিওঁ মানে আজি ফিচিং কৰিব লাগিছোঁ মাছ ধৰিব লাগিছোঁ বেটেৰীত কেনেকৈ মাছ ধৰে এই সিহঁতে মানে প্ৰায় আমাৰ ইয়াৰ বস্তিনা মানুহবোৰে মানে নগাবোৰে মানে কি নাগালেণ্ডত তেনেধৰণে মাছ ধৰে বা বেলেগতো আমাৰ অসমতো তেনেকুৱা দেখিছোঁ ক'ৰবাত ভিডিঅ'ত তো সেইটোৱে মানে কেনেকৈ মাছ ধৰে বেটেৰীৰ দ্বাৰা নৈত কেনেকৈ মাছ ধৰে বেটেৰীয়ে হেৰি দি তো সেইটোৱে মই দেখুৱাবলৈ আহিছোঁ মানে ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব আপোনালোকে হয়তো চাই ভাল পাব যদি চাই ভাল পাব অকণমান মৰম কৰিব যদি মানে কি হ'ল সময় পায় এটা শ্বেয়াৰ মাৰি দিব বা মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব আৰু বেল আইকনটো দবাই থ'ব যাতে নতুন নতুন ভিডিঅ' আৰু পাই থাকে তো বলক আকৌ আগবাঢ়ো ভিডিঅ'টোৰ আগলৈ এইবোৰ পানীবোৰ ইয়াত এইবোৰ শিলবোৰত মানে ইয়াত পানী কেতিয়াবা বেছি হৈ যায় নৈত সেইটো ওপৰলৈ উঠি আহে তো এতিয়া এজনৰ বেটেৰী খুলিছে মানে বেটেৰীটো লাগিবই ন বেটেৰী মানে বাইকৰ বেটেৰী দৰকাৰ হয় তো এতিয়া বেটেৰী এটা খোলা হৈছে তাৰপাছত আৰু মেচিনটোত লগাব তো আজি দিনেই বেয়া আছিলে চাগে যে মানে কি ফটকৈ আহোঁতে এক্সিডেণ্টো হৈ গ'ল তাৰ আগতে আমাৰ মেচিন এটা যোনটো লৈ আহিছিলে সেইটো মানে বেয়া ওলাইছিলে যিটো মই দেখাইছিলোঁ ভিডিঅ'টোত যে ঘূৰাই লৈ গৈছে বুলি তো এইটো এনেধৰণৰ থাকে বেটেৰীৰ মেচিনটো এনেধৰণৰ থাকে ইয়াতে ফিটিং কৰিব আৰু ইয়ে মাৰিব তো ইয়াত বহুত নিয়ম আছে মাছ ধৰোঁতে আগফালে যদি গুচি যায় আপুনি তেতিয়া কাৰেণ্টৰ শ্বৰ্ট হয়তো গাঁতটো লাগে তো সেইটো কাৰণে বহুত সাৱধানতা অৱলম্বন কৰিব লাগে তো এইবোৰ আমি ইমান ভালকৈ নাজানোতো সেইটো কাৰণে সিহঁতক লগ ধৰিছোঁ আৰু এইটো এৰিয়া আমাৰ নহয়তো সিহঁতৰে হয় সিহঁত থাকিলে অলপ বেছি ভাল হয় একো নাই চব লগৰ বন্ধু সিহঁতি অলপ দেৰিলৈকে মাছ মাৰিম বুলি কৈছে যিহেতু ভিডিঅ'টো মই বনাব লাগে তো দেৰিকৈ এটা বেটেৰীত মানে নহ'বতো গোটাটো বেটেৰীটো খুলিলে কিন্তু মই নুখোলোঁ বুলি ভাবিছিলোঁ মোৰ নতুন বাইক যিহেতু মই বেটেৰী চেটেৰী নুখোলোঁ বুলি ভাবিছিলোঁ কিন্তু উপায় নাই তো আপোনালোককতো ভিডিঅ'টো বনাই দেখাব লাগিব না তো সেইটো কাৰণে মই ছেক্ৰিফাইচ কৰিছোঁ মোৰ নতুন বাইকৰ বেটেৰীলৈকে খুলি দিছোঁ আৰু তো সিমানটোৱেই আৰু বেছি নাই চাইলেণ্ডাই খুলিবলৈ আৰম্ভ কৰিয়ে দিলে জাষ্ট মই পাৰ্মিশ্যন দিবলৈ বাকী আছিলে মানে মই ক'লোঁহে আহি মানে একদম খুলিবলৈ ৰেডি মানে এতিয়া খুলিব এতিয়া বেটেৰীটো খুলিম বেটেৰীটো খোলা পাছত আৰু আগলৈ যাম এটা বেটেৰী মানে এক্সট্ৰাটো লাগিবই বুলি মানে নহ'লেও হয় কিন্তু সিহঁতে মানে মাছ ধৰিম বুলিয়ে কৈছে আৰু তো কি কৰিম আৰু উপায়টো নাই
এতিয়া প্ৰায় চব ৰেডি এতিয়া মাছ মাৰিবলৈ আৰু বেছি দেৰি নাই এতিয়া আমি মাছ মাৰিম আৰু নৈত এতিয়া নামি যাব লাগিব পানী পুৰা বৈ আহি আছে তো ইয়াতে মাছবোৰ কেনেকৈ ওলাব মই গম নাপাওঁ মই আজিলৈকে মাৰি পোৱা নাই তো আপোনালোককো দেখাম আৰু ময়ো মাছ ধৰিম তো সেইটোৱে আৰু গোটেই ভিডিঅ'টোৰ মেইন হেৰি সেইটোৱে তো কৈছোঁ আগতো এই বহুত হাঁহি আছে বেটেৰী ডিছ এতিয়া একদম ফিচিঙৰ কাৰণে একদম পুৰা ৰেডি এইটো নালাগে এইটো কি বস্তু জানো নাজানো সেইটো কি বস্তু নাজানো দেই খালি ইয়াৰ চেফটোহে কিবা ধৰণৰ দেখিছোঁ মুখখন খোলা খোলাহে আছে তো অলপ ধুয়ে দিওঁ আমাৰ ইতিমধ্যে প্ৰথমটো মাছ উঠি গ'ল জালনাত আছে মজা আজিকালি কিনো দিন আহিলে মাছ ধৰিব আহিলেও কেমেৰা মাছ ধৰিব আহিলেও হাতত কেমেৰা লাগিবই নহ'লে মাছটো ধৰাই নহয় যেন ভালকৈ তো এনেধৰণেই মাছটো মৰা হয় নৈত যেতিয়া এই বেটেৰীৰ যিটো মেচিন আছে ধৰ বেটেৰীৰ ডিছটো আছে সিহঁতে বনাই লোৱা হয় তো সেইটোৰ দ্বাৰা কেনেকৈ মাছ মাৰে মানে এনেধৰণেই এটা চালনা লগত থাকিব আগফালে মাৰি দিয়ে তো মাছবোৰ মানে সম্পূৰ্ণ মৰি নাযায় মাছবোৰ মানে ঝটকাটো পাই মানে মানুহৰ যেতিয়া কাৰেণ্টটো ঝটকা পালে কেনেকুৱা তেনেকৈ সৰু বস্তু এটা যদি তেনেকৈ ঝটকাটো পাই যাব সম্পূৰ্ণ মৰি নাযায় মানে খন্তেক সময়ৰ কাৰণে অচেতন হৈ যায় তো সেয়াই আহি আৰু বৈ থকা পানী যিহেতু জালনাটোত সোমায় তো সেইধৰণে আৰু এনেকৈ কৰি উঠাই আৰু লৈ যোৱা হয় তেনেধৰণেই মানে এইটো মাছবোৰ ধৰা হয় তো আমি আহিছোঁ আজি এইটো আমাৰ ওচৰতে থকা এইটো চৰাইপানী নদী বুলি কয় আমি এতিয়া আমবট যিটো মই আগতে ভিডিঅ'ত দেখাইছিলোঁ আমবট বস্তি ইয়াৰ ওপৰতে আছে আমবট বস্তি যোনটো মই দেখাইছিলোঁ আগতে ভলী খেল বা তেনেকুৱা কিবা ভিডিঅ' আছে মোৰ চেনেলত পাই যাব যদি চাব বিচাৰে আপোনালোকে তো মানে তাৰ তলত আছোঁ আমি তো আমাৰ এইটোৱেই ওচৰত যিহেতু এইটো নৈ আছে তো ইয়াতে আহিব লাগিব আমাৰ ওচৰত এনেকুৱা তেনেধৰণৰ কোনো ডাঙৰ নদী বা হেৰি নাই তো চব পানীবোৰ এনেকৈ জুৰি বৈ বৈ আহিছে কি ধুনীয়া আৰু কিমান ধুনীয়া পৰিৱেশ তো কেতিয়াবা এনেধৰণেও ভাল লাগে তো আমি গোটেইকেইজনে মানে আমি মানে প্ৰায় মই য'ত ঘূৰি বেছি ভাল পাওঁ তো এইবোৰ মানে আনকমন কিছুমান কামবোৰ কৰি মানে মোক বেছি ভাল লাগে তো যোনেই লগ ধৰে এনেকৈ কামত মই না বুলি খুব কমহে কওঁ এভৰি ফিচিং লভাৰ যিবোৰ আছে ফিচিং কৰি ভাল পায় মানে কি মাছ মাৰি ভাল পায় তো সিহঁতৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ আজি তো বাকীসকলো নিশ্চয় চাই ভাল পাইছে চাগে আৰু যোনসকলে ৰান্ধনীশাল ভাল পায় যোনে ৰান্ধনী এইবোৰ শাক বুটলি কচু বুটলি ভাল পায় শিল কচু বুলি কয় এইটো তো শিল কচু বুটলি লৈ গৈছে ই মানে এক গলি মে 2 চিকাৰ আৰু 3 চিকাৰো হ'ব আছে ইয়াত ঢেকীয়া পালে ঢেকীয়া লৈ যাম ঢেকীয়া আছে ঢেকীয়া ঢেৰ আছে তো সিহঁতে মাৰি আছে আৰু তো দেখিলেই মাছবোৰ আমি কেনেধৰণে ধৰিছোঁ কেনেধৰণে পাইছোঁ মানে কি আমি এটা বহুত বেছি ভুল কাম কৰি দিলোঁ যে আমি জাল এখন লৈ আহিব লাগিছিলে এনেকুৱা ইয়াত ডাঙৰ ডাঙৰ এনেকৈ আছে মানে শিল চিল নাই আৰু পানী ভৰি ভৰি আছে গোটেই তো যদি জালখন লৈ আহিলেহেঁতেন ইয়াত মাৰি দিলে মানে আমাৰ মানে কি আমি বেছিকৈ মাছ হয়তো ধৰিবলৈ সক্ষম হ'লোহেঁতেন তো সেইবোৰে কথা আৰু বম ভলে মানে আগতে যদি আমি এইডোখৰেদি পাৰ হৈ যাওঁ তেতিয়া আমি সদায় পানী দি যাওঁ এটা শিৱৰ হেৰি বুলি মানে কি আৰু বিশ্বাস কৰোঁ হ'লে মানে এতিয়াও কৰোঁ তো এইটো দুটা আছে এটা সৰু আছে এটা ডাঙৰ আছে এইটো শিৱ পাৰ্বতী বুলি মানে আমি আগতে বহুত বিশ্বাস কৰিছিলোঁ আমাক আগতে তেনেধৰণে আমাৰ মা দেউতাহঁতে কৈছিলোঁ যে ইয়াত
চিপ পাথল আছে আমুকত তামুকত। তো আমি আহিছিলোঁ তেতিয়া পানী দি যাওঁ, পাত দি যাওঁ। তো এইবোৰ বিশ্বাস মানে ভক্তি, আন একো নহয়। মানে কি আৰু 1900 কিমান চনৰ হয়তো এইটো পাথৰ একদম মানে ইয়াত আছে তেতিয়াৰ পৰাই। আমাৰ মা দেউতাহঁতেও সৰু আছিলে তেতিয়াৰ পৰাই আছে। মানে এইটো যিমান পানী আহিলেও যি আহিলেও এইটো উটি মেলি নাযায়, বৰঞ্চ এইটো অলপ ডাঙৰ ওখহে হৈ গৈছে। বালি বা কিবা এইবোৰ লাগি 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 এইটো ওখ হৈ গৈছে। তো এইটো এটা কথা কৈ দিলোঁ, এইটো নতুন কথা। আমি জালটো নানি বহুত ভুল কৰিলোঁ কৈছোঁ নহয়। এইবোৰত যদি জাল মৰা গ'লহেঁতেন আমি বহুত বেছি মাছ পালোঁহেঁতেন। আমাৰ মানে কি হ'ল, কম সময়ত আমি বেছি মাছ ধৰিবলৈ সক্ষম হ'লোহেঁতেন। বাকী আৰিফ ঘাটো দেখাই দে তোৰ। এইটো দেখিছেনে? এইটো আজি বাইকত ক'লোঁ নহয় দুখ পালে বুলি। ভোক লাগিলে ৰক্ষা নাই। পূৰা বাঁহ চাহ কাটিলোঁ। বাঁহৰ চুঙা, এতিয়া সিহঁতে চুঙা কাটিব। এইফালে গাছ কাটিছোঁ, সেইডাল খৰি নমাইছোঁ ওপৰৰ পৰা মই অকলে। তাৰপাছত এতিয়া ইয়াত এই নৈটোত মই আৰু এতিয়া নাংগা হৈ পূৰা গা ধুই ল'ম। তাৰপাছত যি হ'ব দেখা যাব। মোবাইলটো পানীত পৰি গ'ল। তো অকল পানীত পৰিবলৈ বাকী আছিলে, পৰি মেলি আধা আধি ভাঙি আছে। তো আজি পানীটো পৰি গ'ল, তাৰ মনোকামনা পূৰণ হৈ গ'ল। গাটো ধুই ল'লোঁ। তাৰপাছত এতিয়া আমি ভাত চাত বনাবলৈ লৈছোঁ আৰু ভাত বনাবলৈ লৈছোঁ, চাত বনাবলৈ লোৱা নাই। গৌতম আৰু আৰিফ এয়া মাছ বচাত ব্যস্ত, মাছ বাচি আছে সিহঁতি। এইবোৰ আধা মোনা ক'বলৈ গ'লে পাইছোঁ আৰু মাছ। তাৰপৰা এইবোৰ সিহঁতি বাচি আছে, বাকী মই গোটেইকেইজনে মিলি একচুৱেলি এতিয়া আমাৰ চুঙা চাউল পূৰা ৰেডি হৈ গ'ল। চাউল তাউল ভৰাই পানী চানী গোটেইবোৰ ভৰাই হৈ গ'ল। তাৰপিছত এতিয়া আৰু অলপ কাম বাকী আছে, আমি জুইত দিব পাৰিম আৰু। এইফালে এজনে দেখিছেনে পূৰা চৌকা যোগাৰ কৰি আছে, জুই চুই তলত জ্বলিলেই। তাৰপিছত আৰু এতিয়া বহুৱাই দিম। ভাত সিজিব চাগে। পেটটো পৰাই গৈছে, মানে পেট মানে ভোক লাগিছে, বহুত দেৰি হ'ল ন। এতিয়া প্ৰায় 2:30 বা 3টা বাজিবলৈ সময় হ'ল। আমি এতিয়া নদীতে আছোঁ। বাইকটো আমাৰ কিমান মিনিমাম 7 কিলোমিটাৰমান দূৰত আছে। ইমান দূৰ আমি খোজকাঢ়ি আহি পাই গ'লোঁ। ইয়াত এতিয়া খানা চানা খাই ল'লেহে আৰু আমি ওলাই যাবলৈ মানে কি হ'ল এনাৰ্জি নাই আৰু। এতিয়া যদি খানা চানা একো নাপাওঁ, কলডিল এটা হ'লেও কাটি খাই যাব লাগিব আৰু তেনেকুৱা অৱস্থা হৈ আছে। তো খাই লওঁ আৰু বনাওঁ। ভাজি পূৰা ৰেডি, এতিয়া আৰু চুঙাত দিবলৈ বাকী আছে। মাছৰ লগত বিলাহী কাটি দিছে, তাৰপৰা হালধি মানে গোটেই আৰু ইয়াত মিঠাতেল আৰু কি বুলি কয় জলকীয়া চব ইয়াতে দি দিয়া হৈছে। তাৰপাছত এইটো তাৰপাছত এইটো কি বুলি কয় মিছা মাছ চাকনা। থেংক ইউ। মানে আমাৰ এইটো চাওক, মানে গোটেই ভাত চাত সিজি গ'ল আৰু এতিয়া আমি আৰু উলিয়াইছোঁ ভাতটো। এতিয়া খাবলৈ মানে অলপ ঠাণ্ডা হ'ব, সেইটো কাৰণে আগতে উলিয়াই লৈছোঁ। আমাৰ চব্জিটো হ'বলৈ বাকী আছে, হ'ব তাৰপাছত আৰু খাম আৰু পূৰা নাগা ষ্টাইলত। এতিয়া মানে আৰু খানা ৰেডি হৈ গ'ল। গোটেই পাতটো দেখিছে নহয়, পাতত পূৰা ভাত জোল চোল ঢালি ল'লোঁ। তাৰপৰা এতিয়া খানা খাম আৰু। চাজেন দা আজি ভিডিঅ'টোত দেখিলে নগা ষ্টাইলত মাছ মৰা, কি বুলি কওঁ ট্ৰেভেলিং, তাৰপাছত নগা ষ্টাইলত খানা বনোৱা, খানা খোৱা গোটেইবোৰ। তো
মই ভাবিছোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো একচেপ্ট কৰি ল'ব আৰু ভাল পাব, এনজয় কৰিব। তো ইয়াতে মই কৈ দিওঁ যে ভিডিঅ'টো যেতিয়া চাবই, যদি ভাল পায় তেতিয়া লাইক এটা মাৰি দিব আৰু কমেণ্ট কৰি জনাব ভাল হৈছে নে বেয়া হৈছে, আৰু ভিডিঅ'টো শ্বেয়াৰো কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিবৰ কাৰণে। তো পৰিছিলোঁ, জাষ্ট বাচিলোঁ। কথা হ'ল কি, মোৰ ভিডিঅ' চাই আপোনালোকে কেতিয়াও এনেধৰণে অসমৰ ল'ৰাবোৰ বা ল'ৰা ছোৱালী গোট হৈ এনেকৈ মাছ ধৰিবলৈ বা তেনেকুৱা মই ৰেকমেণ্ড নকৰোঁ কাকো, কোনো নাহিব তেনেকুৱা। কাৰণ লোকৰ ঘৰত সোমাই যদি আপোনালোকে মাছ ধৰে বা কিবা বা যিয়ে নহওক, আপুনি লোকৰ বাৰীত সোমাই চব্জি এটা ছিঙিলেও তো আপুনি চোৰ না। তো সেইটো মই ৰেকমেণ্ড নকৰোঁ, কেতিয়াও ৰেকমেণ্ড নকৰোঁ। আপোনালোকে তেনেকৈ ধৰণে আহিব, আপুনি ফুৰিবলৈ আহিব পাৰিব, খানা চানা বনাই খাব, কিন্তু মাছ চাছ সিহঁতৰ এৰিয়াত সোমাই যদি মাছ চাছ ধৰে তেতিয়া হয়তো আপোনাৰ প্ৰব্লেম হ'ব পাৰে। তো এতিয়া আমাৰ কথা হ'ল, আমাৰ বন্ধু কেইজনমান আছে, তো আমাৰ বন্ধু আছে, সিহঁতে লগ ধৰিছে। তো সেইটো কাৰণে আমি গোটেইকেইজন আহি ইয়াত মাছো ধৰিলোঁ, খানাও খালোঁ, প্লাছ ভিডিঅ'টো কৰিলোঁ। তো আজিলৈ আৰু বেছি দীঘলীয়া কৰিব বিচৰা নাই, ৰাস্তাত খোজকাঢ়ি আহিছোঁ যেতিয়া বহুত দূৰ, 7 কিলোমিটাৰমান হ'ব, 7-8 কিলোমিটাৰমান হ'ব। তো আজিলৈ টাটা, বাই বাই, লগ পাওঁ আপোনাক নেক্সট ভিডিঅ'ত।